সাইবার ক্রাইমৰ কথা আপোনালোকে হয়তো বহুত শুনিছে কিন্তু ATM স্কিমিংৰ কথা আপোনালোকে শুনিছে জানো এই ভিডিওটোত আপোনালোকক ATM স্কিমিংৰ কথা কম যিখিনি কথা আপোনালোকে শুনাৰ লগে লগে আপোনাৰ চকু কপালৰ উঠিব আপুনি ভাবি থাকুতে আপুনি যদি ঘৰত থকাৰ অৱস্থাটো আপোনাৰ পৰা সকলোবোৰ টকা বেংকৰ পৰা নাইকিয়া হৈ যায় তেনেহলে আপোনাৰ কেনেকুৱা অনুভৱ হ'ব গতিকে এই ভিডিওটো আপুনি চাওক এই ভিডিওটোত আপোনালোকক জনাম কেনেকৈ আপোনালোকে ATM স্কিমিংৰ পৰা বাচিব পাৰে আহক তেনে ভিডিওটো ষ্টাৰ্ট কৰো আপুনি যদি নতুনকৈ আমাৰ চেনেললৈ আহিছে তেন্তে সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে যদি বেল আছে সেইটো দবাই ল'ব যাতে মই দিয়া প্ৰতিটো ভিডিও আপোনালোকে প্ৰথমতে পাই থাকে আপোনালোকে হয়তো সাইবার ক্রাইমৰ কথা নিশ্চয় শুনিছে আপোনালোকৰ ওচৰৰ পাজৰ নাইবা হয়তো আপোনালোকৰ মাজৰ পৰা এনেকুৱা মানুহ আছে যিবোৰ নেকি নিজৰ কাৰ্ড ডিটেইলছটো বিভিন্ন ধৰণৰ লটাৰী নাইবা বিভিন্ন কাৰণত বেলেগক সেই কাৰ্ড ডিটেইলছটো দি তেওঁলোকৰ পৰা পইচাবোৰ লৈ যায় এই ATM স্কিমিংটো অলপ বেলেগ আপুনি আপোনাৰ ডিটেইলছ আপুনি কাকো নিদিয়াকৈ আপোনাৰ বেংকৰ পৰা টকা নাইকিয়া হৈ যাব পাৰে তাৰ আগতে এটা মই আপোনালোকক ভিডিও দেখাই ল'ব বিচাৰিছো তাৰ পিছত মই আপোনালোকক বুজাই কম যে ATM স্কিমিং কি কেনেকৈ আপোনালোকে এই ATM স্কিমিংৰ পৰা বাচিব পাৰিব এই ভিডিওটো এবাৰ চাই লওক सर ये है स्कैमिंग डिवाइस के पार्ट्स ये स्कैमिंग डिवाइस के दोनों पार्ट्स हैं जो ये ATM में आपके लगाए जाते हैं ATM में इसको ये लोग इस ढंग से यूज कराते हैं ये यहाँ पे कार्ड रीडर की जगह पे इसको लगा देते हैं डुप्लीकेट ठीक है और एक ये है रिकॉर्डिंग इनकी जिसमें मेमोरी कार्ड बैटरी वगैरह सब यूज करते हैं इसको लगाने का इनका तरीका ये है यहाँ पे बिठा देते हैं ये कीपैड के ठीक ऊपर जिसमें कि यहाँ पे कैमरा लगा हुआ है उस कैमरे से आपका कार्ड स्कैन होता है और पिन नंबर दोनों जाते हैं ये पूरा जाता है कैच करता रहता है और इसको ही दूसरे तरीके में ये लोग बना के सीलिंग है आपका इस पे लगा देते हैं अदरवाइज इधर ऐसी जगह पे लगाएंगे जहां से आपका कार्ड स्कैन होता है এই ভিডিওটো দেখিলে আপুনি কেনেকৈ ATM স্কিমৰ সামগ্ৰীবোৰ যিবোৰ নেকি হেকাৰে ব্যৱহাৰ কৰে আপোনাৰ কাৰ্ডখন লৈ যেতিয়া আপুনি যিকোনো এটা ATMৰ পৰা বেলেন্স চেক কৰে নাইবা আপুনি টকা উলিয়ায় তেতিয়া আপোনাৰ কাৰ্ডৰ সকলোবোৰ ডিটেইলছ সেই যিকিটা মেচিন আছে সেই মেচিনকেইটাই কেপচাৰ কৰি লয় আৰু সেই পাছত একেখিনি বস্তু আপোনাৰ ডেটাখিনি লৈ তেওঁলোকে বিভিন্ন কামত ব্যৱহাৰ কৰে হয়তো আপোনাৰ ATM কাৰ্ডখনৰ কপিও কৰি ল'ব পাৰে নাইবা আপোনাৰ যিবোৰ ATMৰ ডিটেইলছ হয় এই ডিটেইলছবোৰৰ যোগেদি তেওঁলোকে অনলাইন পাৰ্চেছো কৰিব পাৰে নাইবা বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰে যাৰ পৰা নেকি আপোনাৰ টকাবোৰ গুচি যাব আৰু তেওঁলোকে আৰাম কৰিব যদি আপুনি এনেকুৱা ধৰণৰ যিকোনো ইকুইপমেন্ট যিকোনো ধৰণৰ ATMত দেখা পায় লগে লগে আপুনি ওচৰৰ যি পুলিচ ষ্টেচন আছে নাইবা যিটো শাখা আছে সেই শাখাটোত লগতে জনাই দিয়ক যাতে কোনেও এই হেকাৰবোৰৰ ভিকটিম নহয় আৰু আপোনালোকৰ মোৰ ফালৰ পৰা মই এটা ক'ব বিচাৰো যে আপোনালোকে যিকোনো ধৰণৰ যতে ততে ATM কাৰ্ডখন ব্যৱহাৰ নকৰিব কিছুমান ৰেপুটেড কোম্পানী আছে সেইবোৰ কোম্পানীত আপোনালোকে কাৰ্ড ব্যৱহাৰ কৰিব পাৰে কিন্তু জিটি দোকানত যিকোনো দোকানত আপোনালোকে কাৰ্ডটো ব্যৱহাৰ নকৰিব কাৰণ আপুনি সেই কাৰ্ডটো যতে ততে যদি ব্যৱহাৰ কৰে কোনোবা এখন তাৰে ভিতৰত যদি তেনেকুৱা এটা স্কিমাৰ ব্যৱহাৰ হয় আপুনি সেইটো গমেই নাপাব কোনখন দোকানৰ পৰা কিনাৰ পিছত আপোনাৰ কাৰ্ড ডিটেইলছখিনি চুৰি কৰি লৈ গ'ল আৰু পিছত যেতিয়া আপুনি আপোনাৰ একাউণ্টৰ পৰা পইচাটো কাটা যাব তেতিয়া আপুনি অনুভৱেই কৰিব নোৱাৰিব বা আপোনাৰ মনতেই নাহিব যে কোনখন দোকানত আপুনি কাৰ্ডখন সোৱাইপ কৰাৰ পাছত আপোনাৰ একাউণ্টৰ পৰা পইচাটো কাটি নিলে কাৰণ আপোনাক হয়তো হেকিংটো বহুত কিছুদিনৰ পিছতো কৰিব পাৰে গতিকে সকলোৱে সাৱধান হওক এইবোৰ আগতে বাহিৰত আছিল কিন্তু আজিকালি এইবোৰ আমাৰ ভাৰতলৈ আহি গ'ল কাৰণ মানুহৰ যেতিয়া আকাল বিলাক বাঢ়ি গ'ল মানুহে এই বেয়া বুদ্ধিবিলাক ল'বলৈ বেছিকে ধৰিলে গতিকে সকলোৱে সাৱধান হওক এই ভিডিওটো সকলোৱে শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ জয় অসম